হাই ফ্ৰেণ্ড, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'টো তাঁতশাল বিষয় লৈ মই ফুল কেনেকৈ বাচিম তাকে অকণমান আপোনালোকৰ আগত দেখাম। আৰু যিবিলাকে জানে সেইবিলাকৰ কাৰণে নহয়, যিবিলাকে একেবাৰে নাজানে শিকিবলৈ সহজ হ'ব তাকে অকণমান কেনেকৈ ফুল বাচিম তাকে দেখাওঁ। এয়া তাঁতখন আৰু এইটো ফুল বচা কাঠি, আৰু এই ফুল বাচিবলৈ কাঠিটো দৰকাৰ হ'ব, তেতিয়াহে ফুল বাচিবলৈ পাৰিম আমি। আহকচোন কেনেকৈ ফুল বাচোঁ তাকে চাওঁ আমি। এয়া মই চঘৰ পেলালোঁ, মই ফুলটো চিধাকৈ বাচিছোঁ। এয়া এনেকৈ হিচাপ কৰিব, এইফালে 3, 4, 5 ঘৰ, আকৌ ছঘৰ পেলাব লাগিব। 3, 4, 5, 6 এনেকৈ হিচাপ কৰি ল'ব, তেতিয়া মানে ভুল নহয়। এইফালে 3 ঘৰ, আকৌ 3 ঘৰ, এইফালে আকৌ 3 ঘৰ উঠালোঁ, এইটো ফুল পাহৰ। তাৰপিছত আকৌ পেলাব লাগিব 6 ঘৰ, 4, 6 এনেকৈ হিচাপ কৰি ল'ব, তেতিয়া ভুল নহয়। আৰু এইফালে উঠাব লাগিব 5 ঘৰ। মোবাইল ধৰি দিব মানুহ নাই, সেইকাৰণে অকণমান দিগদাৰ, এনেকৈ উঠাইছোঁ, আপোনাক ভালকৈ চাই ল'ব। আগে 6 ঘৰ, এইফালে 3 ঘৰ, আকৌ 3 ঘৰ এইফালে। তাৰপিছত এইটো কিনাৰ পাৰিটো এনেকৈ দুকণী ওপৰত দুকণী তলকৈ দিছোঁ। এনেকৈ দিলে দেখিবলৈও ধুনীয়া হয়। তেনেকৈ বাচিব। যিবিলাকে নাজানে সেইবিলাকৰ কাৰণে সুবিধা হ'ব ভিডিঅ'টো চালে তেওঁলোকে। এইটো আৰু এই কিনাৰটো ভৰাই দিছোঁ মই এই জালৰ মূৰত, তেতিয়া মানে পুতলটো নাযায়, নহ'লে পুতল যায় এনেকৈ। এয়া দেখিছে, মই এটা কাঠি বাচি শেষ কৰিলোঁ। এয়া আৰু কাষৰীটো এয়া এইটো 3 কাঠি চিধাকৈ বাচিছোঁ দেখি এইটো 3 কাঠিটো তললৈ পৰিছে, আৰু যিটো খালী 3 ঘৰ আছে সেইটো ওপৰলৈ উঠিছে, আৰু এইটো তললৈ। এইটো তেনেকৈ এয়া সম্পূৰ্ণ মোৰ একাঠি বাচি হৈ গ'ল। এতিয়া মই বাচিম এই 2 নম্বৰ কাঠিটো। এইটো 2 নম্বৰ কাঠিটো ইয়াত প্ৰথম পেলাইছিলোঁ 3 ঘৰ। তাৰপিছত এতিয়া এইফালে ঘৰ বাঢ়িব, আৰু এনেকৈ এইফালে ঘৰ বাঢ়িব। তাৰপিছত এইটো দেখিছে, এইটো 3 ঘৰে উঠিছিলে, তাৰপিছত আকৌ 3 ঘৰ, এইফালে এঘৰ কমি যাব।